নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অসমীয়া চেনেলটোত আজি মই এই মেকআপ লুকটো লৈ আহিছো এটো মই যোৱা দিৱালীত কৰিছিলো আৰু শিখা বিউটি ৱেৰ চেনেলটোত মই আগতেই দিছো কিন্তু ইয়াত দিয়া হোৱা নাই ব্যস্ততাৰ বাবে এই লুকটো আপুনি অকল দিৱালীতে নহয় যেতিয়াও মন যায় কৰিব পাৰে কিছুমান পাৰ্টিলে যদি গৈছে ইভিনিং পাৰ্টিত কৰিব পাৰে বা আপুনি কৰবাত বিয়া খাবলৈ গৈছে এটো বহুতই লাইট মেকআপ আৰু বহুত এফৰ্ডেবল হয় তেন্তে চাও আহক এই লুকটো মই কেনেকৈ কৰিছো কিন্তু ভিডিওটো চোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যে বেল বাটনটো আছে তাকো ক্লিক কৰি লব যাতে মই যেতিয়াও নতুন ভিডিও আপলোড কৰো আপোনালোকে নটিফিকেশন পাই যায় মোক ফেসবুক আৰু ইনষ্টাগ্ৰামতো ফলো কৰিবলৈ নাপাহৰিব তেন্তে আহক ভিডিওটো আৰম্ভ কৰো মই Maybelline Fashion Brow Cream Pencil লৈ পেলাই আইব্ৰটো আউটলাইন কৰি লম তাৰ পাছত এডাল এঙ্গুলাৰ ব্ৰাশ দি পেলাই ব্লেন্ড কৰি লম ভালকৈ এতিয়া মই হিলেৰী ৰডা 02 নম্বৰৰ ম্যাট আইশ্যাডো প্যালেটটো লৈছো আৰু এই ব্ৰাউন আৰু ব্ল্যাক শেডটো লৈ পেলাই মই আইব্ৰো ফিল কৰি লম যাতে ব্যালেন্স হৈ যায় অকল ব্ৰাউন লগালে কেতিয়াবা বহুত ব্ৰাউন লাগে আৰু ব্ল্যাক লগালেও আৰ্টিফিশিয়াল টাইপ লাগে হে মই এই দুটা শেড ইউজ কৰিছো তাৰ পাছত এডাল স্পুলি ব্ৰাশ দি পেলাই মই ব্ৰো হেয়াৰখিনি অকন ফনিয়াই লম যাতে নেচাৰেল লাগে দেখাত এতিয়া আইলিড টু প্ৰাইম কৰিবলৈ মই পন্স বেবি ক্ৰীম নেচাৰেল কভাৰ শেডটো লৈছো আৰু আঙুলিৰে মই আইলিডত লগাই পেলাই ব্লেন্ড কৰি লম ভালকৈ তাৰ পিছত লেকমি ৰেডিয়েন্স কম্পেক্ট পাউডাৰ দি পেলাই মই সেট কৰি লম এই ভিডিওটোত মই যিমানো প্ৰডাক্ট ব্যৱহাৰ কৰিছো সবৰে প্ৰাইস বহুত কম এফৰ্ডেবল হয় 4500 ৰ তলত আপোনালোকে পাই যাব এতিয়া একে আইশ্যাডো প্যালেটৰ পৰা মই এই লাইট ব্ৰাউন শেডটো এডাল ব্লেন্ডিং ব্ৰাশেৰে ক্ৰিজত লগাই পেলাই মই ব্লেন্ড কৰি লম ট্ৰানজিশন শেডৰ কাৰণে মোৰ হুডেড আইজ হয় মানে চকুটো মেলিলে পটাটো ঢাক খাই যায় ওপৰত এই স্কিনটোৰ পৰা হে মই নেচাৰেল ক্ৰিজতকে ওপৰত অলপমান লগাইছো আৰু এনেকৈ ব্লেন্ড কৰি লম তাৰ পাছত মই এই ডাৰ্ক ব্ৰাউন শেডটো লৈ পেলাই নেচাৰেল ক্ৰিজত এডাল সৰু ব্লেন্ডিং ব্ৰাশেৰে দি লগাই লম মই যি ধৰণে বাহিৰত ডিপোজিট কৰি পেলাই ভিতৰৰ ফালে সোৱাইপ কৰি পেলাই ব্লেন্ড কৰিছো তেনেকে কৰিব লাগে তাৰ পাছত এডাল ডাঙৰ ব্লেন্ডিং ব্ৰাশেৰে মই হাৰ্শ এজ বিলাক স্মুথলি ব্লেন্ড কৰি লম তাৰ পাছত এডাল সৰু ব্লেন্ডিং ব্ৰাশেৰে মই এই ব্ল্যাক আইশ্যাডোটো লম আৰু মোৰ আউটাৰ কৰ্নাৰত অলপমান লগাম তাৰ পাছত ভিতৰৰ ফালে ব্লেন্ড কৰি লম ব্ৰাশত যিমানো আইশ্যাডো আছিল আউটাৰ কৰ্নাৰত লাগি গল এতিয়া অলপমান যি টিন্ট আছে ব্ৰাশ ডালত হেয়া মই ভিতৰ ফালে ব্লেন্ড কৰি লম তেনেকে ইয়াত এতিয়া ব্ল্যাক আইশ্যাডো লাগি থকা নাই অলপমান স্মোকি টাইপ এফেক্ট আহিব ব্লেন্ডিং ব্ৰাশেৰে মই স্মুথলি ব্লেন্ড কৰি লম ভালকৈ এতিয়া মই মিয়ন 24 টা শেড থকা শিমাৰ আইশ্যাডো প্যালেট এটা লৈছো আৰু ইয়াৰ পৰা এটো অকন ব্ৰঞ্জিছ গোল্ডেন টাইপ শিমাৰী শেড হয় আঙুলিৰে মই আইলিডত লগাই লম আকৌ ব্লেন্ডিং ব্ৰাশেৰে ভালকৈ সব ব্লেন্ড কৰি লম এলেটিনৰ আইড্ৰামা কাজলডাল লৈ পেলাই মই ওপৰৰ ৱাটাৰ লাইনত লগাম আইলাইনাৰৰ কাৰণে মই ব্লু হেভেনৰ স্কেচ আইলাইনাৰ পেনডাল লৈছো এডাল দুখৰ তলতে আহি যায় আৰু বিগিনাৰ যদি হয় আপুনি মেকআপত তেতিয়া আউটলাইন কৰিবলৈ বহুত সুবিধা হয় কন্ট্ৰোল থাকে আপুনি কি ধৰণে আঁকিব বিচাৰে কলমেৰে যেনেকৈ আঁকে এতিয়া মই বাহিৰৰ ফালে সৰু উইং এটা বনাম বৰ বেছি শাৰ্প উইং নবনাও একদম সৰুকে বনাম আইল্যাশ কাৰ্লাৰ দি পেলাই আইল্যাশখিনি কাৰ্ল কৰি লম আৰু তাৰ পাছত মই লেকমি আইকনিক মাস্কাৰা লগাম আইল্যাশছত আৰু এটো বহুত এফৰ্ডেবল হয় 300 তলতে আহি যায় অনলাইন কিনিলে ডিসকাউন্টত আৰু কমতে পাই যায় ক পেন্সিল ব্ৰাশ এডাল লম আৰু এই ডাৰ্ক ব্ৰাউন শেডটো যেটো মই প্ৰথমতে ক্ৰিজত লগাইছিলো হেইটো লৈ পেলাই লোৱাৰ লেশ লাইনত লগাই লম আৰু আজি মই লোৱাৰ লেশ লাইনত কাজল নলগাও এনেকে লগাই পেলাই স্মাচ কৰি দিম আৰু মুখত প্ৰাইম কৰিবলৈ মই পতঞ্জলি এলোভেৰা জেল লৈছো এটো 80 টকা 100 টকাৰ ভিতৰতে আহি যায় ভালকৈ মই মুখত লগাই লম আৰু হাতেৰে ব্লেন্ড কৰি লম পন্স বেবি ক্ৰীম ডট ডট কৰি পেলাই মুখত লগাই হাতেৰে ব্লেন্ড কৰি লম এটো বহুত এফৰ্ডেবল হয় 140 150 টকাৰ ভিতৰতে আহি যায় আৰু বেবি ক্ৰীমটো সেট কৰিবলৈ মই লেকমি ৰেডিয়েন্স কম্পেক্ট পাউডাৰ লম মোৰ শেড হৈছে নেচাৰেল মাৰ্বল এতিয়া ব্লাছৰ কাৰণে মই ব্লু হেভেন ডায়মণ্ড ব্লাছ
502 শেড লৈছো এটো এটা ব্ৰাউন শিমাৰী টাইপ শেড হয় আৰু ব্লাশ এডালেৰে মই চিক্সত লগাই লম এনেকৈ হাইলাইটিং কৰিবলৈ মই 7 Heavens Face and Body Shimmer silver color shade to লৈছো এটো এটা পাউডাৰ পিগমেন্ট টাইপ হয় silver color ব্ৰাশ এডালেৰে মই কপাল cheekbones salary তলত নাকত উঠৰ ওপৰত থুতুৰিত লগাই লম তাৰ পাছত মিয়ন আইশ্যাডো প্যালেটৰ পৰা এই শেডটো মই ডাল হৰু ব্ৰাশেৰে চকুৰ চুকত লগাম আৰু হেখত মই উঠত লগাম Wet n Wild Mega Last Matte Lipstick মোৰ শেড হৈছে Bare It All আৰু অৰিজিনাল MRP 295 rupees হয় কিন্তু মই বহুত কমত লৈছিলো অনলাইন মেকআপটো লক কৰিবলৈ হেখত মই ব্যৱহাৰ কৰিছো Kiss Beautyৰ প্ৰাইমাৰ ৱাটাৰ এটো একচুয়ালি প্ৰাইমাৰ ৱাটাৰ হয় কিন্তু মেকআপ সেট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি এয়া হৈছে মোৰ কমপ্লিট মেকআপ লুক আশা কৰো আপোনালোকৰ এই লুকটো ভাল লাগিলে যদি ভাল লাগিছে তেন্তে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই সোনকালে লগ পাম এটা নতুন ভিডিওৰ সৈতে তেন্তে আজিলৈ আহো